হাই ফ্ৰেণ্ড, মই ফনিতা আপোনালোকক মোৰ ইউটিউব চেনেল আছাম ফনিতাছ ভিলেজ কিটচেনৰ অন্য এটি ৰেচিপিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ মুড়ি লাড়ু ৰেচিপি লৈছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰেই সহজ হয়, মাত্ৰ 5 মিনিটতে বনাই কিনে তৈয়াৰ কৰিব পাৰি। এই ৰেচিপিটো বহুত কম ইনগ্ৰেডিয়েণ্টেৰে বনাব পাৰি। আশা কৰোঁ আপোনালোক সকলোৱে এই ৰেচিপিটো ভাল পাব। তো ফ্ৰেণ্ড, বলক এই ৰেচিপিটো আগবাঢ়ো। এই ৰেচিপিটোৰ বাবে মই ইয়াতে গুৰ মিঠাই লৈছোঁ, 200 গ্ৰাম লৈছোঁ ইয়াতে গুৰ মিঠাই, আৰু 1 গিলাচ পানী লৈছোঁ। এইটো গিলাচৰ জোখলৈ 1 গিলাচ পানী লৈছোঁ। এতিয়া এইখিনি উতলিবলৈ দিম গেছটো অন কৰি কিনে। এইখিনি মই এনেদৰে উতলি থাকিবলৈ দিম, অকণমান গোট মৰালৈকে উতলি থাকিবলৈ দিম। এনেদৰে উতলি থাকিবলৈ দিম, ইয়াতকৈ আৰু অকণমান গোট মাৰিবলৈ দিম। এইখিনি ভালদৰে লৰাই থাকিব লাগিব, নহ'লে তলৰ ফালে জ্বলি যাব। সেইবাবে ভালদৰে হাতেৰে এনেদৰে স্পীডত লৰাই থাকিলেই হ'ল। গুৰ মিঠাইখিনি ইমান গোট মৰালৈকে ৰাখি ল'লোঁ। এতিয়া গেছটো অফ কৰি দিম। এই লাড়ুৰ ৰেচিপিটোৰ বাবে মোক এইখিনি মুড়ি লাগিব। এতিয়া এই গুৰ মিঠাইখিনিৰ ওপৰত একাপকৈ মুড়ি ঢালি দিম। ইয়াতে মই 6 কাপ মুড়ি ঢালিছোঁ। যিমানখিনি ইয়াতে দিব পাৰি সিমানখিনি দিলেই হ'ল। ইয়াতে মই 6 কাপ দিছোঁ মুড়ি। এনেদৰে মুড়িকেইটা দি কিনে মিক্স কৰি গ'লে হ'ল। এই কাপটোৰ জোখাৰে মই 6 কাপ দিছিলোঁ। মুড়িকেইটা দি কিনে এইখিনি ভালদৰে মিক্স কৰি যাই থাকিম। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া এইখিনি বনাই ল'ম।
এই মুড়িকেইটাৰ আপোনালোকে বিভিন্ন ধৰণৰ আকৃতি দিব পাৰে মই প্ৰথমতে কেটলিৰ ঢাকনত বনাই লওঁ এনেদৰে প্ৰথমতে কেটলিৰ ঢাকনখনত মুড়িকেইটা লৈ এনেদৰে অলপ অলপ হেঁচি দিলে হ'ল ঢাকনখন গোটেই ফুল কৰি লৈ কিনে এনেদৰে হেঁচি দিলে হ'ল দি অলপমান ঘূৰাই কিনে এনেদৰে থেকেচি কিনে দিলে ওলাই যাব দি আৰু সেই সাইডটো সোমাই দি এনেদৰে থেকেচি দিলে ওলাই যাব এনেদৰে ৰেডি হৈ যাব এতিয়া মই লাৰুৰ আকৃতিটো দিওঁ এনেদৰে লাৰু বনাম অকণমান মুড়ি লৈ এনেদৰে ঘূৰাই দি কিনে লাৰুৰ আকৃতি দিলেই হ'ল এনেদৰে দি ঘূৰাই দিম এয়া মোৰ লাৰু ৰেডি হৈ গ'ল এনেদৰে বাকি এটা লাৰু বনাই ল'ম এয়া মোৰ গোটেইকেইটা মুড়িৰ লাৰুৰ ৰেচিপি ৰেডি হৈ গ'ল আপোনালোকে যেনে ইচ্ছা কৰে তেনে ধৰণৰ আকৃতি দিব পাৰে এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয় কেতিয়াবা আপোনালোকে যদি ট্ৰাই কৰি পোৱা নাই ট্ৰাই কৰি চাবচোন ফ্ৰেন্ড যদি আজিৰ এই ৰেচিপিটো ভাল লাগিল প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব যদি আপোনালোকৰ কোনোবা মোৰ এই চেনেলটোত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে ফ্ৰেন্ড আজিলৈ আৰু অন্য এটা নতুন ৰেচিপি আপোনালোকৰ মাজত পুনৰ আহিম থ্যাংক ইউ